সাধুকথাৰ কুকিত আজিৰ সাধু কন্তক্ৰামৰ বুদ্ধি। এখন হাবিত এটা কেটেলা পহু আছিল। তাৰ নাম কন্তক্ৰাম। সাধাৰণতে কেটেলা পহু আমি সচৰাচৰ দেখা পাই থকা শহাপহুটোৰ নিচিনাই, মাথোন সিহঁতৰ পিঠিত দীঘল দীঘল কিছুমান কাঁইট বা হুল থাকে। এবাৰ কন্তক্ৰামৰ মাক দেউতাক বৰ টাননৰীয়াত পৰিল। তেওঁলোকে তাক ফল মূল আনি খুৱাব নোৱাৰা হ'ল। কন্তক্ৰামে ভোকত বৰ কষ্ট পাবলৈ ধৰিলে। সেয়েহে মাকে তাক ক'লে, বোপাই কন্তক্ৰাম, তই খাবলৈ নাপাই শুকাই খীনাই যাবলৈ ধৰিছ। হাবিৰ সিটোমূৰে এজোপা নাচপতি গছ আছে, তাৰে দুটামান নাচপতি খাই আহগৈ যা। তাকে শুনি কন্তক্ৰামে ক'লে, আই, মই বাৰু খাম, কিন্তু তোমালোকে কি খাবা? কন্তক্ৰামক মাকে ক'লে, বোপাই, তই আমাৰ কথা চিন্তা কৰিব নালাগে। আমাৰ গা ভাল পালে আমি খামগৈ। এতিয়া তয়েই খাই আহগৈ যা। কন্তক্ৰামৰ মনত বৰ দুখ লাগিল। মাক দেউতাকে তাক সদায় খুৱায়, আজিনো সি অকলে খাবনে? এই বুলি ভাবি ভাবিয়েই কন্তক্ৰামে গছজোপাৰ ওচৰলৈ খোজ ল'লে। আৰু অলপ সময়ৰ পাছতে কন্তক্ৰাম গৈ নাচপতি গছৰ তল পালেগৈ। সি দেখিলে ওপৰৰ ডালত পকা পকা বহুত নাচপতি, তলতো কেইবাটাও নাচপতি পৰি আছে। কন্তক্ৰামে ভাবিলে, এটা নাচপতি বাৰু মই নিজেই খাম, এটা দেউতালৈ মুখতে লৈ যাম, কিন্তু মায়ে কি খাব? এইদৰে কন্তক্ৰামে নাচপতি গছৰ তলত ৰৈ বহুত সময় ভাবিবলৈ ধৰিলে। ভাবি ভাবি তাৰ মনত এটা বুদ্ধি পাঙিলে। সি পৰি থকা নাচপতিবোৰ গোটাই এঠাইত থোপ খোৱালে। তাৰ পাছত তাৰ কাঁইটবোৰ থিয়কৈ ল'লে আৰু 1, 2, 3 বুলি কৈ ওলোটা খৰ এটা মাৰি নাচপতিবিলাকৰ ওপৰত চিত হৈ পৰিল। তাৰ পিঠিত কাঁইটবোৰে 4টা নাচপতি শালি ধৰিলে। পিঠিত নাচপতিবোৰ লৈ কেকু জেকুকৈ সি ঘৰলৈ যাবলৈ ধৰিলে। কন্তক্ৰামৰ পিঠিত নাচপতিবোৰ দেখি মাক দেউতাকৰ বৰ আনন্দ লাগিল। মাক, দেউতাক আৰু কন্তক্ৰাম তিনিও মিলি নাচপতিবোৰ ভগাই খালে। আৰু তেতিয়াই কন্তক্ৰামক মাকে ক'লে, আমাৰ কন্তক্ৰামৰ কাঁইটবোৰহে কোমল, বুদ্ধিটো হ'লে বৰ চোকা। এই সাধুটোৰ পৰা আমি শিকিলোঁ যে বলেৰে নোৱাৰা কাম বুদ্ধিৰেও কৰিব পাৰি।